So hello everyone, মই আজি আপোনালোকক দেখাম সৰু মাছৰ এটা ৰেচিপি। তে এয়া দেখিব পাইছে সৰু মাছ হয় মই ধুনিয়াকে ধুই মেলি কিনে একদম সাফা কৰি লৈছো মাছখিনি। এতিয়া ইয়াতে আমাক দিবলৈ লাগিব এয়া কাটি থোৱা পিয়াজখিনি। এয়া হৈছে মই দুটা পিয়াজ লৈছো, মিহি মিহিকে কুটি লৈছো। তে এইখিনি পিয়াজ মই ইয়াতে এনেকে দি দিম। আৰু এটা নহৰু মই ধুনিয়াকে থেতেলি লৈছো, এয়া এনেকে আপোনালোকে ধুনিয়াকে মিহিকে পিচিও লব পাৰে, কিন্তু মই থেতেলি লৈছো। আৰু জলাটো মই 4-5টা কেঁচা জলকীয়া এয়া কাটি কিনে ইয়াত এনেকে দি দিছো। আপোনালোকে মানে জলাটো খোৱাত অনুযায়ী দিব, কোনে কম খায় বেছি খায় হেতু অনুযায়ী দি দিব। তাৰপিছত ইয়াতে দিম মই এটা বিলাহী মিহি মিহিকে কাটি থৈছিলো, হেতু বিলাহী মই ইয়াতে এনেকে দি দিম। এটো এনেকে দি দিম। তাৰপিছত খোৱাত অনুযায়ী নিমখ মই 1 চামুচ দিছো আৰু হালধি 1 চামুচ। জলকীয়া গুড়া খোৱাত অনুযায়ী আপোনালোকে কিমান জ্বলা ভাল পায় নাপায়, মানে কিমান জ্বলা খাব পাৰে নাপায় তাৰ অনুযায়ী দিব। মই 1 চামুচ দিছো। আৰু এয়া হৈছে জিৰা ধনিয়া গুড়া মিক্স কৰি ৰাখো মই, আপোনালোকে জানে সকলোৱে জনে মোৰ ৰেচিপিখিনি চাই। এয়া 1 চামুচ। আৰু এয়া দেখিব পাইছে এয়া হৈছে ধনিয়া পাত। আসলতে এটো ডাঙৰ ধনিয়া পাতটো, আপোনালোকে কোনে কি কয় মোক জনাবচোন এবাৰ দেই। আৰু এইখিনি মই এতিয়া ইয়াতে ধুনিয়াকে মিহিমিকে কাটি দিম। এতিয়া মই এইখিনি ইয়াতে ধুনিয়াকে মিহিমিকে এনেকে কুটি দিম। আৰু কিছুমানে ডান্ঠিখিনি পেলাই দিয়ে, মই আসলতে ডান্ঠিখিনি নেপেলাও। ডান্ঠিখিনিত আসলতে চেনটো বেছি ধুনিয়া হে, ডান্ঠিখিনিত আৰু কোমলীয়া পাতখিনিত। এতিয়া মই এইখিনি ইয়াতে ধুনিয়াকে এনেকে মিহিমিকে কাটি দিম। আপোনালোকে দেখিলে মই ইয়াত কি দিলো কি নিদিলো, এইখিনি ধুনিয়াকে এইখিনি মই এতিয়া হেৰি কৰি ললো। এতিয়া মই এইখিনি ধুনিয়াকে মিক্স কৰি লম। মই এতিয়া যেহেতুকে হাতে দিয়ে মিক্স কৰিম, এইখিনি ধুনিয়াকে এনেকৈ কৰি ধুনিয়াকে মিক্স কৰি গোটেইখিনি মিক্স কৰি লম। এইখিনি আমাৰ দেখিলে ধুনিয়াকে মই মিক্স কৰি লৈছো। এতিয়া এইখিনি মই কেৰাহী অলৰেডি বহাই দিছো, তাতে মই তেলখিনি গৰম হৈ গৈছে। এতিয়া মই এইখিনি তাতে মই দি দিম, দেখাই আছো। আৰু এইখিনি দেখিব পাইছে এয়া আসলতে মই ডাঙৰ মাছো আনিছিলে, ডাঙৰ মাছ ভাজা তেল ৰৈ গৈছে, তাৰ কাৰণে মই ইয়াতে বনাম এইখিনি মাছ। তেলখিনি গৰম হওক তেতিয়ালৈকে মই ফাইনেলি আমাৰ তেলখিনি গৰম হৈ গৈছে। এতিয়া মই এই বস্তুখিনি সানি থোৱা এইখিনি মই ইয়াতে ধুনীয়াকে ঢালি দিম। দেখিব পালে মই গোটেইখিনি মিক্স কৰি ৰখা বস্তুখিনি ইয়াতে ঢালি দিছো। এতিয়া ধুনীয়াকৈ এনেকৈ অকণমান লৰাই চৰাই দেখিব পালে আপোনালোকে মই ধুনীয়াকৈ লৰাই চৰাই কিনে এতিয়া এইখিনি মই ঢাকি থ'ম 5 মিনিটমান। আৰু আপোনালোকে দেখিব পাইছে চাগে কিমান দেখিব ধুনীয়া লাগিছে। বিলাহী আৰু ধুনীয়া পাতখিনি এনেকৈ দিয়াৰ কাৰণে এতিয়া দেখিব কাৰণে কি ধুনীয়া লাগিছে। এবাৰ এতিয়া আকৌ আহি আছো 5 মিনিট পিছত আকৌ লগ পাই আছো। এতিয়া ঢাকি থ'ম 5 মিনিটৰ কাৰণে। এয়া দেখিব পাইছে 5 মিনিট পিছত আহি কিনে দেখিছো মাছখিনি এনেকুৱা হৈ আছে। এতিয়া আমি এইখিনি ধুনীয়াকৈ মাছখিনি নাভাঙাকৈ উল্টাই দিম, মানে আস্তে আস্তে উলটাব লাগিব যেনে মাছখিনি ভাঙি নাযায়। কিছুমানৰ মাছ চাব বনালে একদম পুৰা ভাঙি যায়। আস্তে আস্তে ধুনীয়াকৈ লাহে লাহে হাতে লাহেকৈ ধুনীয়াকৈ উল্টাব লাগিব মাছখিনি, মানে উল্টা দিব লাগিব মানে ইফালৰখিনি সিজি যায় ধুনীয়াকৈ, কাৰণ আমাৰ ইফালৰখিনি সিজি আছিলে। আৰু এয়া দেখিব পাইছে গোন্ধটো সঁচাকৈ কৈছোঁ ইমান ধুনীয়া আহিছে, আপোনালোকক মানে মই কি ক'ম। এতিয়া মই এইখিনি আৰু অকণমান টাইম মানে 5 মিনিটো নালাগে, আৰু অকণমান টাইম এনেকৈ থ'ম। আকৌ 5 মিনিট ৰাখি দিম মই। আৰু এয়া দেখিছে এইটো চাইডো আমাৰ ধুনীয়াকৈ হেৰি হৈ গৈছে। আৰু মাছখিনি দেখিছে কি ধুনীয়া এটা গোন্ধ মানে চেণ্ট আহিছে, আপোনালোকে কি ক'ম। ধনিয়া পাতটোৰ কাৰণে আচলতে বেছি ধুনীয়া গোন্ধ আহিছে।
আৰু এয়া দেখিব পাইছে আমাৰ মাছ যেনেকৈ ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে আমি অকণমান পানী এড কৰিম। এড কৰি কিনে ধুনীয়াকৈ আকৌ 5 মিনিট ঢাকি থৈ দিম। যিহেতুকে সৰু মাছৰ চৰচৰি হয়, তেতিয়া ইয়াতে আমি পানী অকণমান এড কৰিম। পানীটো আপোনালোকে জোখ অনুযায়ী দিব, যিহেতুকে সৰু মাছৰ চৰচৰি খালে ভাল লাগে, তাৰ কাৰণে মই ইয়াত বেছি পানী নিদিওঁ। অকণমান পানী দিম জাষ্ট, যাতে মাছখিনি ধুনীয়াকৈ হেৰি হৈ যায়। আৰু এয়া দেখিব পাইছে মই ইয়াতে ধুনীয়াকৈ অলপমান পানী দিছোঁ। এয়া এতিয়া মাছখিনি মই আকৌ 5-10 মিনিট ঢাকি থ'ম, যেনে পানীখিনি ধুনীয়াকৈ শুকাই যায়। সো ফাইনেলি 5-10 মিনিট পিছত আহি কিনে চাইছোঁ আমাৰ ধুনীয়াকৈ পানীখিনি শুকাই গৈছে আৰু মাছখিনিও একদম ৰেডি হৈ গ'ল ধুনীয়া। আৰু দেখিব পাইছেই নহয় কিমান ধুনীয়া লাগিছে দেখিবলৈ কাৰণে। আৰু আচলতে ধুনীয়াই নহয়, চেণ্টটো বৰ ধুনীয়া আহিছে দেই, সঁচাকৈ কৈছোঁ। আৰু খাবলৈ যে কিমান ধুনীয়া হ'ব নাজানো আৰু আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব, মই আশা কৰিছোঁ। তে ভিডিঅ'টো যদি চাই ভাল লাগি থাকে তেতিয়াহ'লে মৰম দিব নাপাহৰিব। আৰু ভিডিঅ'টো তেতিয়াহ'লে আজি মই ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। আৰু মই এতিয়া এইখিনি ধুনীয়াকৈ এটা বেলেগ বাচন চাৰ্ভ কৰি কিনেও দেখাম কিন্তু আপোনালোকক দেই, চাব। তাৰপিছত এয়া দেখিব পালেই আমাৰ মানে মাছৰ চৰচৰিখন ৰেডি হৈ গ'ল। আৰু এয়া দেখিছেই নহয় কিমান ধুনীয়া হৈছে দেখিবলৈ কাৰণে। খাবলৈ মন গৈছেনে বাৰু আপোনালোকৰ? যদি খাবলৈ মন গৈছে জনাব নাপাহৰিব। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।